মই যাওঁ ইমান জলদি কলৈ যোৱা একো নাখালা যে মামৰ ফোন হৈছে আহি কিনে খাম দেউতা মই আহিলো ফোন কৰিছো ফোনটো ৰিচিভ কৰা নাই যে কিয় কেনেকৈ ৰিচিভ কৰোঁ মা দেউতা লগতে আছে ঠিক আছে মই গৈ আছো দিয়া ঠিক আছে হ'ব দিয়া আহা জলদি মা ভণ্টি ক'ত গ'ল ভণ্টি টিউচনত গ'লো বাবা মোক চাহ দিয়াচোন আনি আছো I can't think nothing better than spending my day with you. My life's sunny and better, girl, when I'm with you. She luminous so bright like a star in the skylines. She got the looks, the good, oh boy, I need her so bad in my life. Shawty, where you wanna go, 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 go? London, Paris, Tokyo, oh, shawty, we could go. তোৰ লগত মোৰ এটা কথা আছিল বে তই বেয়া নোপোৱাতো তহঁতক মই কেতিয়া বেয়া পাইছো নেকি মানে কথাটো হ'ল এনেকুৱা ধৰণৰ তোৰ ভণ্টিক মই আজি ৰাস্তাৰ এটা ল'ৰাৰ লগত দেখিছোঁ হয় নেকি তাইৰ কোনোবা লগ হ'ব চাগে নাই 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 কথা বতৰা ষ্টাইলটো দেখিতো মোৰ তেনেকুৱা লগা নাই কিবা বেলেগ যেনে পাইছোঁ মই ঠিক আছে দে মই তাইক আজি ঘৰত যাই সুধি যাম হ'ব দে বল এতিয়া ক'ত যাবি ক'ত যাবি এনেই আফেৰ বাকি হ'ব বল মানে পইচা নাই হ'ব বল পইচা মাৰি মা অ' ভণ্টি ক'ত গ'লে টিউচনলৈ গৈছে তাইচোন টিউচনত যাব হোৱাই নাই ইমান জলদি গ'ল নে হৈছে দে নহ'লে এইটো যায়নি তাই হয় নেকি ঠিক আছে মই আহি আছো ৰ তুমি নজনাকে ও মৰম বহু আগুৱালো ও মৰম মেথি পলকতে ও মৰম সৰসাৱতীলো ও মৰম তুমি নজনাকে ও মৰম বহু আগুৱালো নীৰৱ তোমাৰে আহিবি যেন বহুতো কথা এৰা শুনাচোন কি হ'ল আমাৰ মাজনীক কোনোবা এজন ল'ৰাই থৈ গ'ল কোন ল'ৰাজন কোন হ'ব আকৌ তাইৰ লগতে চাগে কোনোবাজন মাজনীক মাতাচোন মাজনী চাও এইফালে আছোন
অ মা কোৱা তোমাক বোলে দেউতাই কিবা সোধে মাজনী এই কোনোবা এজন ল'ৰাই থৈ যোৱা দেখিলোঁ কোন নহয় সেইজন মানে দেউতা মই তোমাক কওঁ বুলি ভাবিয়ে আছিলোঁ সিৰ নাম দীপ হয় মই সিক বহুত দিন আগৰ পৰাই ভাল পাওঁ সি বহুত ভাল ল'ৰা হয় মই সিক এৰি থাকিব নোৱাৰোঁ এৰা বহাচোন এই মাজনীৰ কথাটোলৈ কি সিদ্ধান্ত লৈছে মইনো কি সিদ্ধান্ত ল'ম বাবাকো এবাৰ সুধি চাওঁ বাবাক মাতাচোন বাবা বাবা অ মা তোক বোলে দেউতাই কিবা সোধে অ দেউতা এই মাজনীৰ এটা ল'ৰাই সদায় অহা যোৱা কৰি থাকে কিবা দেখিছা নেকি তই মই তেনেকৈ দেখা নাই কিন্তু মোক এদিন লগৰ এজনে কৈছিল এইটো বিষয়ত কিন্তু মই গুৰুত্ব দিয়া নাছিলোঁ কিবা জানা নেকি তাৰ বিষয়ে মই বৰ্তমান একো নাজানো কিন্তু মই খবৰ ল'ম ঠিক আছে মই অলপ আহি আছোঁ যোৱা সোনকালে আহিবা ঠিক আছে আবেদন চা তোৰ ভণ্টি আৰু সেই ল'ৰাটো সেইদিনা তোক মই কৈছিলোঁ কিন্তু তই বিশ্বাস কৰা নাছিলি এতিয়া দেখিলি হয় বে আজি তাইক ঘৰত দি আছোঁ বল আমাক চাগে দাদাই দেখিলে আজিৰ পৰা চাগে ঘৰৰ পৰা ওলাব নিদিব তুমি একো চিন্তা নকৰিবা তুমি মাথো মোৰ নাৰে 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 মা দেউতা তোমাৰ লগত মোৰ এটা আলোচনা আছিল কি মানে সিদিনা যে কৈছিলা ভণ্টি ল'ৰাজনৰ লগত ঘূৰি থাকে মই অনুসন্ধান কৰিলোঁ আৰু গম পালোঁ যে সেই ল'ৰাজন মস্ত বেকাৰ আৰু মই তাইক তাৰ লগত বিয়া দিব নোৱাৰোঁ বাবা তাই ল'ৰাজনক বহুত ভাল পায় তাই বোলে ল'ৰাজনক এৰি থাকিব নোৱাৰে সেই বুলি মই তাইৰ জীৱনটো অন্ধকাৰৰ ফালে নামিব দিব নোৱাৰোঁ চাওঁ তাইক মাতি দিয়াচোন মাজনী মাজনী এইফালে আহচোন মা তোমালোকে কি কৈ আছিলা মই ভিতৰৰ পৰা শুনি আছিলোঁ দাদা মানে মই মা দেউতাক আগতে কৈছোঁ তোমাক কোৱা হোৱা নাই এইবোৰ কথা মোক কৈ লাভ নাই মই জানো কি ভাল কি বেয়া মই সিক বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায় তোমালোকে যিমান যে ক'লেও মই সিক এৰি থাকিব নোৱাৰোঁ চা মৰম ভাল পৰে পেট ভৰে নেকি মই তোৰ কাৰণে উপযুক্ত ল'ৰা চাওঁ আজিৰ পৰা চব বাদ দিয়ে এইবিলাক আৰু ঘৰতে থাকিবি মা আজিৰ পৰা ইয়াক ঘৰৰ পৰা বাহিৰত ওলাব নিদিবা বাবা তুমি ক'ত আছা মোৰ কাৰণে দাদাই কোনোবা বেলেগ ল'ৰা চাইছে কালি মোক চাবলৈ আহিব মা দেউতা এইফালে আছোন মা এই মই যে ভণ্টিৰ কাৰণে ল'ৰা এজন আনিম বুলি কৈছিলোঁ এইজনে হয় নেকি চাওঁ এইফালে আহকচোন কি বহকচোন দেউতা মই যে ভণ্টিৰ কাৰণে ল'ৰা এজন আনিম বুলি কৈছিলোঁ এইজনে মানে এই ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয় আৰু ল'ৰাজন বহুত ভাল কি নাম তোমাৰ ডিপু শইকীয়া মা ভণ্টিক মাতি দিয়াচোন মাজনী মাজনী এইফালে আহচোন জিন্তি অ জিন্তি জিন্তি কোন আহিছে মই চাই আছোঁ তই মোৰ লগত কি কৰিছ কিয় চিঞৰি আছ ইয়াত চাওক দাদা মই জিন্তিক ভাল পাওঁ আৰু তাই মোক ভাল পায় তাক মই আনৰ হ'ব দিব নোৱাৰো চা ভণ্টি মোৰ সিদ্ধান্ত মই ল'ম তহঁত মোৰ ঘৰৰ পৰা ওলাই যা মই জিন্তিক লৈহে যাম চা মোৰ ধৈৰ্যৰ পৰীক্ষা নলবি ইয়াক তেজৰ দুঙা নবতে ইয়াৰ পৰা ভালে ভালে ওলাই যা বাবা ইয়াত কাজিয়া নকৰিবিচোন মা দাদাক কাজিয়া কৰিব মানা কৰা না মই বহুত ভাল পাওঁ সি মোক মাৰিছে একো কোৱা নাই কিন্তু মোৰ জিন্তিক আঘাত তুলিলে মই মনে মনে নাথাকিম কি কৰিবি কি কৰিবি বাবা কাজিয়া নকৰিবি ঘৰৰ ভিতৰত আছোঁ আলোচনা কৰিম চা নয়ন মই বিয়া কৰাব নোৱাৰোঁ কাৰণ ইহঁতৰ সঁচা প্ৰেম আৰু তয়ো ইহঁতৰ মাজত
ইণ্টাৰফেয়াৰ নকৰিবি। বাবা দীপই ঠিকেই কৈছে, তই অলপ নিজৰ মস্তিষ্কৰে ভাবি চাচোন। ঠিক আছে নয়ন, মই গৈ থাকোঁ হা, তই ইহঁতক বাধা নিদিবি। গৈ থাকোঁ, মোৰ দেৰি হৈছে। চা ভণ্টি, মই তোৰ সুখৰ কাৰণেই কৰিছিলোঁ এইবোৰ। যদি তই তাৰ লগত সুখী থাকিব পাৰ ন, মোৰ একো ক'ব লগা নাই। মোৰ কোনো আপত্তিও নাই, তহঁত সুখী হ। মোৰ মতে তহঁতে সুখী হ। একজন ল'ৰা নহয়, মোৰ দুইজন ল'ৰা আজিৰ পৰা তহঁতক মই আশীৰ্বাদ দিলোঁ। অতি সোনকালে তহঁতক বিয়া ৰাখিম। মই কৈছিলোঁ তুমি মাত্ৰ মোৰ